কৃষ্ণ প্ৰভু কৃষ্ণ 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 আয় দেহি ঐ ভূতৰ মুখৰ ৰাম নাম চাই থাকে মই তোমাক কি কৈ আছো বেয়া দি থাকো না আপোনাৰ কিবা কোনোবাখন আহিছে নেকি এইবোৰৰ কথা পাতে নেকি এইখনত যদি এটা ইটা পালোহেঁতেন ন ইটা মাৰি তোৰ মুখখন মই পিঠা বনাই দিলোহেঁতেন বনাই খালে নমস্কাৰ দৰ্শক বন্ধু জয় জয়তে আপোনালোকক সাৰংগ প্ৰডাকশ্যনৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ আৰু মই সুব্ৰত ৰঞ্জন দত্ত আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অতি শীঘ্ৰেই আমাৰ পৰিচালনা আৰু পৰিকল্পনাত এপেক্স ষ্টুডিঅ' ইউটিউব চেনেলত সাৰংগ প্ৰডাকশ্যনৰ নিবেদনত এখন ইউটিউব ধাৰাবাহিক আহি আছে নাম হ'ল মনাই চোৰ এই মনাই চোৰ ধাৰাবাহিকখনৰ কাহিনী অতি ব্যতিক্ৰম ধাৰ্মিক আৰু হাস্যৰসেৰে পৰিপূৰ্ণ হ'ব আৰু লগতে সমাজত ঘটি থকা বিভিন্ন ঘটনাৰ আদিক লৈ এইখন নিৰ্মাণ কৰা হৈছে সেইবাবে সমূহ ৰাইজক এই ধাৰাবাহিকখন চাবলৈ আমি অনুৰোধ জনাইছোঁ এই ধাৰাবাহিকখন আমাৰ প্ৰথম পদক্ষেপ আমাৰ এই প্ৰথম পদক্ষেপত অনেকখিনি ভুল ক্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক সেইবাবে আমাৰ এই ধাৰাবাহিকখন আপোনালোকে উপভোগ কৰি আমাৰ ভুল ক্ৰুটিসমূহ আমাক আঙুলিয়াই দি আমাক ভৱিষ্যতে কাম কৰিবলৈ আৰু অধিক সাহস দিব বুলি আমি আশা কৰিলোঁ আৰু লগতে আপোনালোকক জনাওঁ যে যোৰহাটৰ কেইবাজনো জ্যেষ্ঠ শিল্পীয়ে আমাৰ এই ধাৰাবাহিকখনত কাম কৰিছে অভিনয়ে হওক বা সংগীতেই হওক সেইসকল শিল্পীনো কোন আপোনালোকে জানিবলৈ হ'লে আপোনালোক অপেক্ষা কৰিব লাগিব আৰু অতি কম সময়ৰ ভিতৰত আমাৰ এই ধাৰাবাহিকখনৰ দৃশ্য গ্ৰহণৰ কাম সমাপ্ত হ'ব আৰু সমাপ্ত হোৱাৰ ঠিক পাছতেই আমি এপেক্স ষ্টুডিঅ' ইউটিউব চেনেলত এই ধাৰাবাহিকখন মুকলি কৰি দিম সকলোৱে চাব বুলি আৰু আমাৰ এই পদক্ষেপৰ প্ৰতি সঁহাৰি জনাব বুলি আশা কৰিলোঁ ধন্যবাদ চোৰেহে দেখে চোৰৰ ঠেং ডাঙৰ চোৰৰ নহয় যেং চোৰেহে দেখে চোৰৰ ঠেং ডাঙৰ চোৰৰ নহয় যেং চোৰেহে দেখে চোৰৰ ঠেং ডাঙৰ চোৰৰ নহয় যেং সৰু সৰু চোৰবোৰে চৰ ঘোচা পায় ডাঙৰ ডাঙৰ চোৰবোৰ হাততে